কবিতাৰ শিৰোনাম নিৰুদ্দেশ। কবি পাৰুল গায়ন। জুই ফুলা ৰাতি আকাশ কপাই হুহুৱাই সোমাই অহা প্ৰচণ্ড বাঁমাৰলি জাতি শান্তিৰ পৃথিৱীত চৰম আতিশয্যৰ সাজ ৰাখি মুখা পিন্ধি এন্ধাৰৰ জখলাৰে পূবালীক স্বাগতম জনালে। সিহঁতে ভাবিলে কোনেও দেখা নাই, কিন্তু সদাজাগ্ৰত সুৰুজে ঠিকেই দেখিলে, মাত্ৰ একোকে নকলে। নে প্ৰতিবাদৰ ভাষা নাজানে, নিৰ্যাতিতই চেতনা পাই কুহেলিকা প্ৰত্যাহ্বান জনাই ধহমহাই উঠি বহিল। দুখবোৰ বুকুৰ গহ্বৰত এচটা শিলেৰে হেঁচালি বগালে। তেনেকৈ আৰু যন্ত্ৰণাৰ হেজাৰটা পাহাৰ যেন একো হোৱাই নাছিল। কিয় হতেনে